নমস্কাৰ বন্ধুসকল, মই শুভঙ্কৰ। আপোনালোকে চাই আছে আছামিজ হেল্পাৰ ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত ভাৰতবৰ্ষৰ টপ ৰাজ্যকেইখনৰ বিষয়ে আলোচনা কৰিম। তো বন্ধুসকল, দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। টপ ৰাজ্যকেইখনৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত ভালেমানকেইটা দিশৰ ওপৰত কম্পেৰিজন কৰি এই ৰাজ্যকেইখনৰ নাম উলিওৱা হৈছে। যেনে আমি ইকনমি ফালৰ পৰা হওক, GDP ফালৰ পৰা হওক, আন্তঃগাঁথনি ফালৰ পৰা হওক, পভাৰ্টি ইণ্ডেক্সৰ ফালৰ পৰা হওক বা ক্ৰাইম ৰেটৰ ওপৰত গুৰুত্ব দি এই ৰাজ্যকেইখনৰ নাম উলিওৱা আছে। প্ৰথমে আমি কম GDP, কাৰণ কি লাৰ্জেষ্ট ইকনমি, কাৰণ কি লাৰ্জেষ্ট GDP। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে মুম্বাই। দ্বিতীয় স্থানত আছে আমাৰ দক্ষিণাত্য ৰাজ্য তামিলনাডু। তামিলনাডুৰ ৰাজধানীৰ নাম হৈছে চেন্নাই। তাৰপাছত আহিম আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা। আন্তঃগাঁথনিৰ ক্ষেত্ৰখনত কোনখন ৰাজ্যই ভাৰতবৰ্ষত টপ কৰি আছে, টপ হিট কৰি আছে? সেইকাৰণে প্ৰথম স্থান আছে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ। দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে হায়দৰাবাদ। আপোনালোকে মনত থব, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে হায়দৰাবাদ। তাৰপিছত আমি আলোচনা কৰিম প্ৰভাৰ্টি ক্ষেত্ৰত কোনখন ৰাজ্য, প্ৰভাৰ্টি ক্ষেত্ৰত কোনখন দৰিদ্ৰতা কোনখন ৰাজ্যত একেবাৰে কম। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে কেৰেলা। কেৰেলাত দৰিদ্ৰতা একেবাৰে কম। তাৰপিছত ছেক্স ৰেচিঅ', লিংগ অনুপাতে 1000জন পুৰুষৰ পৰিৱৰ্তে মহিলাৰ সংখ্যা কিমান? এই ক্ষেত্ৰত টপত আছে কেৰেলা। কেৰেলাত 1000জন পুৰুষৰ পৰিৱৰ্তে মহিলাৰ সংখ্যা হৈছে 1084। দ্বিতীয় স্থান আছে পণ্ডিচেৰী। পণ্ডিচেৰীত 1000 পুৰুষৰ পৰিৱৰ্তে 1036 গৰাকী মহিলা। গতিকে এই ক্ষেত্ৰত প্ৰথম স্থানত আছে কেৰেলা, দ্বিতীয় স্থানত আছে পণ্ডিচেৰী। তাৰপিছত অভাৰঅল ইনভাইৰনমেণ্ট ইণ্ডেক্স। এই ক্ষেত্ৰত গুৰুত্ব দিয়া হয় কি? কাৰণ কি পৰিৱেশ ভাল, কাৰণ কি জলবায়ু ভাল, কাৰণ কি জলবায়ুৰ পৰা বেমাৰ আজাৰ কম হৈছে, বেমাৰ আজাৰ হোৱা নাই। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যখন টপ ৰেংক কৰি আছে। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে আমাৰ অৰুণাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে মিজোৰাম। গতিকে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যকেইখনে এই ইনভাইৰনমেণ্টৰ ফালৰ পৰা আমাৰ নেকি জলবায়ু ভাল বুলি কোৱা হৈছে। এইটো আমাৰ কাৰণে এটা ভাল কথা। তাৰপিছত আমি ইলেক্ট্ৰিফিকেশ্যন ৰেট, কাৰণ নেকি বিদ্যুতৰ ক্ষেত্ৰত উন্নত, সকলোৱে বিদ্যুৎ লাভ কৰিছে, বিদ্যুতৰ অভাৱ হোৱা নাই। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে কেৰেলা। কেৰেলাত প্ৰায় 100%, অৰ্থাৎ 99.2% ব্যক্তিৰ ঘৰতেই বিদ্যুতৰ সুবিধা আছে। দ্বিতীয় স্থান লাভ কৰিছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত 98.8% মানুহৰ ঘৰত বিদ্যুতৰ সুবিধা আছে। গতিকে এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে কেৰেলা, দ্বিতীয় ক্ষেত্ৰত লাভ কৰিছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে হায়দৰাবাদ। তাৰপিছত আমি যাম GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। কাৰ ঘৰুৱা উৎপাদন গ্ৰথ হৈ আছে? কাৰণ এই খৰতকীয়াকৈ GDPটো হাই হৈ আছে, উন্নত পৰ্যায়লৈ গৈ আছে। এই ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনে GDPটো দিনক দিনে হাই হৈ গৈ আছে। তাৰপিছত দ্বিতীয় স্থান লাভ কৰিছে জম্মু কাশ্মীৰ, যেনেকৈ ঘটনাবহুল ৰাজ্য, সন্ত্ৰাসবাদী প্ৰাদুৰ্ভাৱ বেছি জম্মু কাশ্মীৰ GDPটো বৰ্তমান খৰতকীয়াকৈ হাই হৈ গৈ আছে। তাৰপিছত আমি যাম পভাৰ্টি ইণ্ডেক্স, কাৰণ কি দৰিদ্ৰতা মানুহৰ সংখ্যা আটাইতকৈ কম। এই ক্ষেত্ৰত আটাইতকৈ প্ৰথমে আছে কেৰেলা ৰাজ্যখন। তাৰপিছত আমি যাম আনএমপ্লয়মেণ্ট ৰেট। আনএমপ্লয়মেণ্ট ৰেট হৈছে, কাৰণ কি কোনখন ৰাজ্য নেকি নিবনুৱা সংখ্যা একেবাৰে কম। এই ক্ষেত্ৰত আমাৰ দক্ষিণাত্যৰ আন এখন ৰাজ্য কৰ্ণাটকাত একেবাৰে আনএমপ্লয়মেণ্ট, নিবনুৱা সংখ্যা কম বুলি কোৱা হয়। ইয়াত 0.9% মানুহে নিবনুৱা আছে, বাকীবোৰ চব কিবা নহয় কিবা এটা কৰে। মুঠতে নিবনুৱা সংখ্যা কম ৰাজ্যখনৰ নাম হৈছে আমাৰ কৰ্ণাটকাৰ ৰাজধানীৰ নাম হৈছে বেংগালুৰু। তাৰপিছত আমি যাম হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। এতিয়ালৈকে মই যিমানকেইটা ইণ্ডেক্সৰ বিষয়ে কথা ক'লো, মাপকাঠি উলিওৱা হ'ল, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, মানৱ উন্নয়ন।
এই মানৱ উন্নয়নৰ ক্ষেত্ৰত আমি ভালেমানকেইটা দিশত যেনেকৈ হেল্থ, এডুকেশ্যন, ইকনমি, ইনভাৰমেণ্ট আটাইকেইটা দিশৰ ওপৰতে গুৰুত্ব দিয়া হয়। কাৰণ কি ছ'চাইটি, লিভিং ছ'চাইটি কাৰণ কি ভাল, কাৰণ কি মানুহবিলাক মানসিকতাটো ভাল, এইবিলাক গুৰুত্ব দি এই তথ্যখিনি দিয়া হয়। এই প্ৰথম স্থান লাভ কৰিছে কেৰালা, দ্বিতীয় স্থান লাভ কৰিছে আমাৰ ৰাজধানী দিল্লী। দিল্লী আমাক ৰাজ্যৰ মৰ্যাদা দিয়া নাই হোৱা, তথাপি আমি এখন কেন্দ্ৰীয়শাসিত অঞ্চল, তথাপি এই ক্ষেত্ৰত আমি ক'ব লাগিব কি মানৱ উন্নয়নৰ ক্ষেত্ৰত কেৰালাৰ পিছত দিল্লীয়ে দ্বিতীয় স্থান লাভ কৰিছে। ক্ৰাইম ৰেট, তাৰপিছত আমি চেষ্টা কৰিম ক্ৰাইম ৰেট। ক্ৰাইম ৰেটৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে কেৰালা। আপোনালোকে কেৰেলা ৰাজ্যখন কেৰেলা ক্ষেত্ৰত ক্ৰাইম ৰেট কেনেকৈ বেছি হ'ল বুলি মোক ভুল তথ্য দিছে বুলি কৈছে, কিন্তু আপোনালোকে কৈ থওঁ যে ক্ৰাইম ৰেটটো এইটো দিশত গুৰুত্ব দিয়া হয় নেকি, কোনখন ৰাজ্যত নেকি বেছি গোচৰ তৰা হৈছে ক্ৰাইমৰ বিষয়ে, ইনচিডেণ্টৰ বিষয়ে। 1 লাখ ব্যক্তিৰ মাজত এইটো উলিওৱা হয়, 1 লাখ ব্যক্তিৰ মাজত কিমান গোচৰ তৰা হৈছে। যিহেতু কেৰেলা ৰাজ্যখন শিক্ষিত, তাৰ মানুহবোৰ সচেতন, ইয়াত মানে সৰু সুৰা ঘটনাবোৰতে পুলিচৰ ওপৰত গোচৰ তৰা হয় বা পুলিচে গোচৰ দিবলৈ জনতাক উৎসাহিত কৰে। গতিকে তাত আমি সুৰক্ষিত বুলিহে, কেৰেলা ৰাজ্যখন সুৰক্ষিত বুলিহে ক'ব পাৰোঁ। যি কি নহওক, ক্ৰাইম ৰেটৰ ফালৰ পৰা কেৰেলা ৰাজ্যখন 1 নম্বৰত আছে। 1 লাখজন ব্যক্তিৰ মাজত ইয়াত 455টা ঘটনা হয়, অৰ্থাৎ 455টা গোচৰ তৰা হয় ক্ৰাইমৰ ক্ষেত্ৰত। গতিকে ক্ৰাইম ৰেটৰ ক্ষেত্ৰত কেৰেলা নম্বৰ 1 টপ কৰি আছে। গতিকে বন্ধুসকল, আমি যদি গোটেইকেইটা ক্ৰাইটেৰিয়াৰ ওপৰত যদি পৰ্যবেক্ষণ কৰোঁ, নিৰীক্ষণ কৰোঁ, তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ টপ ৰেংক কৰি থকা, টপ হিট কৰি থকা ৰাজ্যখনৰ নাম ল'ব লাগিব কেৰেলা। কেৰেলাই যে আটাইকেইটা দিশতে টপ কৰিছে এইটো নহয়, ভালেমানকেইটা দিশত তেওঁলোকে পিছ পৰি আছে। তথাপিও অভাৰঅল যদি ক্ৰাইটেৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়, তেন্তে কেৰেলাই টপ কৰি আছে। এই ক্ষেত্ৰত যদি আমি আমাৰ নিজৰ অসমৰ কথা কওঁ, অসমৰ কিন্তু নাম আমি এটা ক্ৰাইটেৰিয়াৰ ভিতৰতো এটা দিশৰ ক্ষেত্ৰতো আমি নাম নাপালোঁ। গতিকে আমাৰ বিষয়ে এক লাজৰ বিষয়। যদি আমি ক'ত নেকি মাদক দ্ৰব্য বেছি সেৱন কৰা হয়, ক'ত নেকি মহিলাৰ প্ৰতি বেছি নিৰ্যাতন চলোৱা হয়, মহিলাৰ প্ৰতি নিৰ্যাতন বেছিকৈ হয়, ক'ত নেকি ক্ৰাইম বেছি হয়, এইবিলাক ক্ষেত্ৰৰ ওপৰত যদি ইণ্ডেক্সটো উলিওৱা হ'ল হয়, তেতিয়া নিশ্চয়কৈ আমাৰ অসমৰ নামটো আহিলে হয় বুলি মই ভাবোঁ। গতিকে আমি অকল এনেকৈ ক'লেই নহ'ব, আমাৰ অসমত দুখ দিলে নহ'ব। গতিকে আমাৰ মানসিকতাটো পৰিৱৰ্তন কৰিবলৈ হ'ল। যেনেকৈ আমি বহুতো বিষয়ে বেলেগ ৰাজ্যৰ বিষয়ে আমি শিক্ষা ল'ব পাৰোঁ, অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। যেনেকৈ হিউমেন ডেভেলপমেণ্টৰ ফালৰ পৰা আমি কেৰেলা ৰাজ্যৰ অনুপ্ৰাণিত হ'ব পাৰোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা, আন্তঃগাঁথনিৰ ফালৰ পৰা অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ এইবিলাক ৰাজ্যৰ পৰা আমি অনুপ্ৰাণিত হ'ব পাৰোঁ। গতিকে আমাৰ মানসিকতা চেঞ্জ কৰিবলৈ হ'ল, তেতিয়াহে আমাৰ অসমৰ নাম হয়তো ভৱিষ্যতে এইবিলাক ক্ৰাইটেৰিয়াৰ দিশত, যেনেকৈ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, GDP ফালৰ পৰা হওক, এইবিলাক দিশত নামটো আহিব। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আপোনালোকে কমেণ্ট কৰক। আপোনালোকে যদি বেয়া পালে তেনেহ'লে ডিছলাইক কৰক। বন্ধুসকল, আজিলৈ ইমানেই। আগলৈ মই এনেকৈ ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম। গতিকে আপোনালোকে যদি মোৰ এই ভিডিঅ' চাবলৈ পায়, তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু যি ঘণ্টি বটন আছে সেইটো দবাই দিয়ক। আপোনালোকে সদায় শান্তি থাকক, সুখত থাকক, তাৰে কামনা কৰিলোঁ। আজিলৈ টাটা, বাই বাই।